Hi everyone, মই সুৰজিতে আজি আপোনালোকৰ আগলৈ লৈ আহিছোঁ জেনেৰেল নলেজৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনসাৰ। এনে ধৰণৰ কুৱেশ্যন সকলো ধৰণৰ এক্সামতে আহি থকা দেখা গৈছে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষৰলৈকে চাব। লগতে এনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে আহিবলগীয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন সকলোতকৈ আগতীয়াকৈ পায়। বলক আজিৰ ভিডিঅ'টোলৈ আগবাঢ়ো। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আৰু ইয়াৰ উত্তৰ হ'ল উইলিয়াম বেণ্টিং। দ্বিতীয় কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ক্লাইম্ব দ্য মাউণ্ট এভাৰেষ্ট উইদাউট অক্সিজেন আৰু ইয়াৰ উত্তৰটো হ'ল শ্বেৰপা এং দৰ্জে। 3 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু বিকাম দ্য মেনেজিং ডাইৰেক্টৰ অফ ৱৰ্ল্ড বেংক আৰু ইয়াৰ আনচাৰটো হ'ল গৌতম কাজী। 4 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান জাজ ইন দ্য ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ আৰু ইয়াৰ উত্তৰটো হ'ল ডক্টৰ নগেন্দ্ৰ সিং। 5 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান গেট নোবেল প্ৰাইজ ইন ফিজিক্স আৰু ইয়াৰ আনচাৰটো হ'ল CV ৰমন। 6 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু গেট নোবেল প্ৰাইজ ইন লিটাৰেচাৰ। গতিকে এই কুৱেশ্যনটো আপোনালোকে আনচাৰটো ভাবকচোন। 3 ছেকেণ্ডমান সময় দিছোঁ। গতিকে ইয়াৰ আনচাৰটো মই কৈ দিছোঁ শুনক। ইয়াৰ আনচাৰটো হ'ল ৰবীন্দ্ৰনাথ টেগৰ। 7 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু গেট নোবেল প্ৰাইজ ইন ইকনমিক্স আৰু ইয়াৰ উত্তৰটো হ'ল ডক্টৰ অমৰ্ত্য সেন। কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু গেট নোবেল প্ৰাইজ ইন মেডিচিনছ আৰু ইয়াৰ উত্তৰটো হ'ল ডক্টৰ হৰগোবিন্দ খুৰানা। 9 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱেৰ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু গেট ভাৰত ৰত্ন আৰু ইয়াৰ উত্তৰটো হ'ল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, চি ৰাজগোপালচাৰী এণ্ড ডক্টৰ CV ৰমন। 10 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট ক্ৰিকেটাৰ টু গেট পদ্মভূষণ আৰু ইয়াৰ আনচাৰটো হ'ল CK নাইডু। 11 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ছুইম এক্ৰছ দ্য ইংলিছ চেনেল আৰু ইয়াৰ উত্তৰটো হ'ল মিহিৰ সেন। 12 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট জাজ অফ ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ আৰু ইয়াৰ উত্তৰটো হ'ল ডক্টৰ নগেন্দ্ৰ সিং। এইবাৰ 13 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট চিফ অফ ডিফেন্স ষ্টাফ আৰু ইয়াৰ উত্তৰটো হ'ল বিপিন ৰাৱাট। 14 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ফিমেল চেয়াৰপাৰ্চন অফ ইণ্ডিয়া নেশ্যনেল কংগ্ৰেছ আৰু ইয়াৰ উত্তৰটো হ'ল সৰোজিনী নাইডু। 15 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু ক্লাইম্ব দ্য এভাৰেষ্ট আৰু ইয়াৰ আনচাৰটো হ'ল বচেন্তি পল। এইবাৰ 16 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন কেবিনেট মিনিষ্টাৰ আৰু ইয়াৰ উত্তৰটো হ'ল ৰাজকুমাৰী অমৃত কৌৰ। 17 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন প্ৰেছিডেণ্ট অফ ইণ্ডিয়া আৰু ইয়াৰ উত্তৰটো হ'ল প্ৰতিভা দেৱী সিং পাটিল। 18 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন স্পীকাৰ অফ লোকসভা আৰু ইয়াৰ উত্তৰটো হ'ল মীৰা কুমাৰ। 19 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন ডেপুটি চেয়াৰমেন অফ ৰাজ্যসভা আৰু ইয়াৰ আনচাৰটো হ'ল মাৰ্গাৰেট আলভা। একেবাৰে শেষৰটো অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া আৰু ইয়াৰ আনচাৰটো হ'ল ইন্দিৰা গান্ধী। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ।